নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন এটা মিনি ব্লগ চলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইফালে গৈ আছোঁ, এফালে মানে মাহঁতৰ ঘৰলৈ গৈ আছোঁ। এইফালে বেটা মোবাইল চাই আহিছে, মোবাইল মানে নহয় চোৱা নাই, আহি গান শুনি আহিছে। আৰু এইফালে মিষ্টাৰে গাড়ী চলাই আহিছে, মই কাষতে বহি আহিছোঁ। আৰু এইফালে আমি আহি আছোঁ মা ঘৰলৈ বুলি। এইফালে পাইছোঁহি চেপন। এয়া চেপনৰ চাহ বাগান দেখিছেনে, কি ধুনীয়া সৌন্দৰ্য পৰিৱেশ, মানে সেউজীয়া দেখিলে মানে মনটো ভাল লাগি যায়। আৰু এইফালে পালোহি চেপনৰ তিনিআলিটো। এইফালে যায় শিৱসাগৰ আৰু এইফালে যায় চেপনলৈ যায়। আৰু এইফালে শিৱসাগৰ আমি গৈ আছোঁ এতিয়া চেপনৰ ৰাস্তাত সোমাই। আৰু এইফালে কুলফি ৰাস্তাত পাই ল'লোঁ, কুলফিটো খাবলৈ বিৰাটে ভাল লাগিলে। আৰু এইফালে ঘৰ আহি পাই গ'লোহি। এইফালে আমাৰ বেটীজনী, এয়া দেখিছেনে, বেটীজনীক কোচত লৈ আছোঁ। আপোনালোকক অকণমান দেখাই দিছোঁ মোৰ বেটীজনীক, কি ধুনীয়া মোৰ কুঁহিজনী। তাইৰ নামটো কুঁহি, মানে ঘটনাৰ নামটো আমি কুঁহি দিছোঁ। আৰু এয়াই আৰু ইমানে। আৰু আজি মিনি ব্লগছ মানে একদম সৰু এটা ব্লগছ দিছোঁ। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আজি ফাৰ্ষ্ট টাইম যিহেতু মিনি ব্লগ বনাইছোঁ, সেইটো কাৰণে ইমান অকণমানিতে সামৰি দিছোঁ। আৰু ধন্যবাদ।